এই পৃথিৱীৰ চিন্তা কৰা বন্ধ কৰা, এই পৃথিৱীৰ চিন্তা কৰা বন্ধ কৰা, নিজৰ চিন্তা কৰা। কাৰণ যাৰ ওচৰত একো নাথাকে দুনিয়াই তেওঁক লৈ হাঁহে, ঠাট্টা কৰে, আৰু যাৰ ওচৰত সকলো থাকে তেওঁক লৈ আকৌ জ্বলে। এই দুনিয়া তোমাৰ দুখতো দুখী আৰু তোমাৰ সুখতো দুখী। সেয়েহে প্ৰয়োজনতকৈ গুৰুত্ব আৰু সন্মান কাকো নিদিবা। কাৰণ কাৰোবাক যদি লগাতকৈ বেছি গুৰুত্ব দিয়া, সন্মান দিয়া, তেন্তে তেওঁলোকে তোমাক নিম্ন খাপৰ বুলিহে জ্ঞান কৰে। জীৱনত যদি তোমাৰ বেয়া সময় চলি আছে তেন্তে সদায় নিজক মনত পেলাই দিবা, সময়ৰ জালত নিশ্চয় পৰিছোঁ, কিন্তু মই চিন্তিত নহয়। পৰিস্থিতিৰ ওচৰত হাৰ মানিম, মই সেইজন মানুহেই নহয়। কিন্তু কেতিয়াও নিজক লৈ অহংকাৰ নকৰিবা, নিজক লৈ অহংকাৰ নকৰিবা। কাৰণ নাও যিমানেই শক্তিশালী নহওক কিয় ধুমুহাই জোকাৰিবই, নাও ডুবিবই। ঠিক তেনেকৈ অহংকাৰে ঠাই পালে জ্ঞানী বিদ্বান সকলো ডুবি যায়। এই পৃথিৱীত অসম্ভৱ একো নাই, এই পৃথিৱীত অসম্ভৱ একো নাই। এনেকুৱা কোনো লক্ষ্যস্থান নাই যাক ঢুকি পোৱাৰ কোনো ৰাস্তা নাই। যদি তুমি এবাৰ ভাবি ল'লা যে মই বিজয়ী হ'মেই, তেন্তে কোনেও তোমাক ৰখাব নোৱাৰে। জীৱনত বেয়া সময় কাৰ নাহে, জীৱনত বেয়া সময় কাৰ নাহে? বুজাই বুজি পায়, নিজৰ ৰাস্তা বনাই লয়। নুবুজা ব্যক্তিয়ে কমজোৰবিলাকে বাহানা বনায়।